হাই এভৰিৱান, ভালনে আপোনালোকৰ? এয়া মই বনাবলৈ লৈছোঁ নাৰিকলৰ লাডু। তাত অকণমান ডালচেনি আৰু ইলাচি গুড়ি দি দিছোঁ। এইকেইটা লাডু মই নাৰিকলৰ বগাকৈ বনাব চেষ্টা কৰিছোঁ। ইয়াৰ পিছত অকণমান নাৰিকল বাচি গৈছিলে, তাৰ পৰা আৰু অকণমান নাৰিকল মিলাই মই ভাবিলোঁ চুজি আৰু নাৰিকলৰ লাডু বনাওঁ। চুজিখিনি অলপ ভাজি লৈছোঁ মই। এয়া থাকি যোৱা নাৰিকলৰ লগত অলপ চেনি আৰু অকণমান নাৰিকল মিলাই মই ভাবিলোঁ চুজিৰ লগতো কেইটামান বনাই দিওঁ। যিহেতু ভাল লাগে ভোগালী বুলিলে আৰু যিমান লাডু পিঠা পনা হয় সিমান ভাল লাগে, হয়নে বাৰু? বাকী মোৰ এই ভিডিঅ'টো পিছে আপোনালোকে ভোগালী বিহু হয়তো পিছতহে পাব, যিহেতু এইকেইদিন মই বিজি আছোঁ, সেইকাৰণে এডিটিং কৰিবলৈ মই সময় নাপাম। এয়া নাৰিকল ভাজি লৈ তাত চুজি মিলাই নাৰিকল লাডু বনালোঁ। এয়া মই আকৌ নাৰিকল আৰু গুড়ৰ লাডু বনালোঁ। প্ৰথমতে গুড়েদি নাৰিকলখিনি সানি থ'লোঁ, তাৰপিছত এতিয়া গুড়েদি এয়া হৈ গ'ল। চকলেট টেষ্ট লাগে কিন্তু দেই গুড়ৰ নাৰিকলৰ লাডুটো। এয়া মই ভাবিছোঁ এইবাৰ মই কাটা নিমকি বনাম আটা আৰু চুজি দি, যিহেতু ময়দাতকৈ আটাটো বেছি হেল্ডি। আৰু তাত দিছোঁ মই আজৱাইন আৰু কালজিৰা কেইটামান। বাকী যেনেকৈ আটা দি বনাওঁ তেনেকৈ ময়দা দি যেনেকৈ বনাওঁ তেনেকৈ আটা দিও সেই একেধৰণেই কাটা নিমকি বনাওঁ। বাকী কিনো আৰু দেখাবলগীয়া বুলি দেখা নাই, আৰু মই কি কৰিছোঁ সেইটোহে দেখাইছোঁ। কোনো ৰেচিপি ভিডিঅ' মই দিয়া নাই। এয়া বনাইছোঁ, যেনেকৈ বনালোঁ আৰু যিমানখিনি পাৰোঁ সিমানখিনি বনাইছোঁ। একদম পাৰফেক্ট নহ'বও পাৰে, তথাপি নিজে কৰি মেলি ভাল লাগে, হয়নে বাৰু? নিজে হাতে বনাই বজাৰৰ পৰা অনাতকৈ নিজে হাতে বনাই কিবা এটা নিজৰ পৰিয়ালটোক বিহুৰ দিনা দি ভাল লাগে। সেইকাৰণে ময়ো চেষ্টা কৰোঁ আৰু জনাই নজনাই এনেকৈ। এইখিনি বনাই লোৱাৰ পিছত ভাত পানী খাই আজৰি হৈ এয়া ৰাতি 12 বাজিছে এতিয়া, আৰু মই কি কৰিছোঁ দেখিছে? পিঠা বনাই আছোঁ। যিহেতু কাইলৈ মোৰ আৰু কাম কেইটামান আছে, সেইকাৰণে মই ভাবিলোঁ যে পিঠাকেইটা আজিয়ে বনাই আজৰি হৈ থাকোঁ। টোপনি ক্ষতি হ'লে হওক আৰু দিয়ক আৰু ন, বিহু বুলি আৰু কিটো আছে আৰু। বাকী এয়া পিঠা বনালোঁ, বিটৰুট দি বনাইছোঁ কেইটামান। কালাৰফুল হৈছে, দেখি ভাল লাগে, আৰু মোৰ ছোৱালীজনীয়ে বহুত ভাল পায় পিংক কালাৰ দেখি পেলাই। কেইটামান বগাও বনাইছোঁ বাৰু। একদম পাৰফেক্ট মই নাজানিছোঁ, কিন্তু হ'লেও যেনে তেনে বনাব চেষ্টা কৰিছোঁ আৰু দিয়ক। বাকী পিছদিনা ৰাতিপুৱা মই কেইটামান ইডলি পিঠা বনালোঁ। ইডলি পিঠাও ভাবিছোঁ এইবাৰ কেইটামান কালাৰফুল বনাম। বাকী বনাইছোঁ আৰু বনাইছোঁ, দিম বাৰু আপোনালোকৰ মাজত ভিডিঅ'। আজিলৈ